Hello everyone, welcome to Active Okhom. আজিৰ ভিডিঅ'টিত অসমৰ কম্পিটিটিভ এক্সামৰ গুৰুত্বপূৰ্ণ এটা টপিক অসমীয়া চলচ্চিত্ৰ জগতৰ বিষয়ে ডিসকাস কৰিম। এইটো টপিকৰ পৰা প্ৰতিটো এক্সামতেই এটা দুটা প্ৰশ্ন আহিয়ে থাকে। প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা বিজয়ী প্ৰতিমা পাণ্ডেৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰৰ নাম কি? অপচনসমূহ চাই লওক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি হস্তিৰ কন্যা। হস্তিৰ কন্যা হৈছে প্ৰতিমা পাণ্ডেৰ জীৱনৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰ। নেক্সট কোৱেশ্চনটো হৈছে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ বিজয় চৌধুৰী। নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া হাস্য ব্যংগ ৰসাত্মক ছবিখনৰ নাম কি আছিল? অপচনসমূহ চাই লওক। ইয়াৰ সঠিক উত্তৰটো হ'ব ব্ৰজেন বৰুৱাৰ ইটো হিত বহুত। নেক্সট কোৱেশ্চনটো হৈছে সৰ্বাধিক অসমীয়া ছবি পৰিচালনা কৰা পৰিচালক গৰাকী কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি নিপ বৰুৱা। নেক্সট কোৱেশ্চনটো হৈছে বড়ো ভাষাৰ প্ৰথমখন ছবি কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি আলয়াৰন। আলয়াৰন হৈছে বড়ো ভাষাৰ প্ৰথমখন ছবি। নেক্সট কোৱেশ্চনটো হৈছে সংগীত নাটক একাডেমীৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি জাহ্নু বৰুৱা। নেক্সট কোৱেশ্চনটো হৈছে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ ডক্টৰ ভূপেন হাজৰিকাই সংগীত পৰিচালিত চামেলি মেমচাপ। নেক্সট কোৱেশ্চনটো হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰথমখন অসমীয়া শিশু চলচ্চিত্ৰটোৰ নাম কি আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 1993 চনত প্ৰকাশিত অবুজ বেদনা। নেক্সট কোৱেশ্চনটো হৈছে কোনটো অসমীয়া ছবিয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 1985 চনত স্বৰ্ণকমল বঁটা লাভ কৰা জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত হালধীয়া চৰায়ে বাওদান খায়। নেক্সট কোৱেশ্চনটো হৈছে অসমত প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ চিত্ৰবন। নেক্সট কোৱেশ্চনটো হৈছে বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন ডি উবেৰণ। নেক্সট কুৱেশ্যনটো হৈছে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি ভাগ্য। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ কমল নাৰায়ণ চৌধুৰীয়ে পৰিচালনা কৰা হাইতি। নেক্সট কুৱেশ্যনটো হৈছে এৰাবাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো হৈছে অস্কাৰৰ মনোনয়নৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমখন অসমীয়া ছবি কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ ৰীমা দাসে পৰিচালনা কৰা ভিলেজ ৰকষ্টাৰ। নেক্সট কুৱেশ্যনটো হৈছে দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবি কি? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি 1974 চনত মুক্তি পোৱা দেউতী বৰুৱাৰ বৃষ্টি। পৰৱৰ্তী প্ৰশ্নটো হৈছে দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখন কি আছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ সতী বেউলা। নেক্সট কুৱেশ্যনটো হৈছে বুলবুল কেন সিং ছবিখনৰ পৰিচালক কোন? ইয়াৰ সঠিক উত্তৰটো আপোনালোকে সকলোৱে জানে অপচন বি ৰীমা দাস। নেক্সট কুৱেশ্যনটো হৈছে ভূপেন হাজৰিকাই কোনটো চলচ্চিত্ৰত প্ৰথম কণ্ঠদান কৰে? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন বি ইন্দ্ৰমালতী আৰু গীতটি আছিল বিশ্ববিজয়ী নজোৱান। নেক্সট কুৱেশ্যনটো হৈছে কোনখন ছবিত বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত পৰিচালনা কৰিছিল? ইয়াৰ সঠিক উত্তৰটো হ'ব চিৰাজ। ফণী শৰ্মাৰ লগত চিৰাজ ছবিখন বিষ্ণুপ্ৰসাদ ৰাভাই যুটীয়াভাৱে পৰিচালনা কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ অভিনয় কোনে কৰিছিল? ইয়াৰ সঠিক উত্তৰটো মই আপোনালোকৰ কাৰণে এৰি দিছোঁ, আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটীত প্ৰতিষ্ঠিত সৰ্বপ্ৰথম চলচ্চিত্ৰ গৃহ কোনখন? ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন এ কেলভিন। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি?
ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ইতিহাস। এই প্ৰশ্নসমূহৰ PDF লিংক ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। সো আজিৰ ভিডিঅ'টিত ইমানেই আছিলে। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।